দেখুৱাম আমাৰ ৰিং ৰোডটো মান্দাকাটা হৈ এনেকৈ গৈছে, যিটো ৰিং ৰোড চাৰিআলিৰ পৰা একদম কৰোৱা হয় আমাৰ গুৱাহাটী সংযোগ হৈছে এই ৰাস্তাটো। আপোনালোকে চাই লওক, মই দেখুৱাই দিছোঁ। ইফালে পোষ্টপট্টি আছে, ইফালে ব্ৰিজ হ'ব, অভাৰ ব্ৰিজ। ইয়াৰ পৰা আমাৰ নদীলৈ, বৰনদীৰ ওপৰৰে এনেকৈ এখন দলং যাব। আমাৰ ঘৰ আছে এইটো ফালে আছে ঘৰটো। মা তাতে আছে থিয় হৈ, সেই মা তাতে থিয় হৈ আছে। ঠিক আছে, চাই লওক পৰিৱেশটো কি ধুনীয়া এটা ৰাস্তা, একদম বম 6 লেন হ'ব ইয়াতে। আপোনালোক দেখুৱাই দিছোঁ, এইখন পাহাৰ, চাগে পাহাৰখনো এটা সময়ত নোহোৱা হৈ যাব। ইয়াৰ পৰা মাটি দিব লাগিব ইয়াত, যিহেতুকে ৰিং ৰোডটো প্ৰায় সেই আগবাঢ়িছে। ইয়াত মাটি দি পেলাই পথাৰৰ মাজে মাজে এনেকৈ মাটি দিছে। একদম এই আমাৰ শংকৰজন ক্ৰছ কৰি গৈছে, শংকৰজন পিছফালে আপোনালোক অকণমান দেখুৱাই আছোঁ। গতিকে চাই লওক ৰিং ৰোডৰ পৰিৱেশ লাহে লাহে কি হ'ব গৈ আছে আমাৰ মান্দাকাটা অঞ্চল। ভৱিষ্যতে এইবিলাকৰ মাজেৰে আৰু এটা পৰিকল্পনা চৰকাৰে কৰিছে। ইয়াৰ চাইডে চাইডে এটা ৰেলৱে ট্ৰেকো সজাব চাগে। এই ৰেলৱে ট্ৰেকটো মানে এইটো মেট্ৰ' ৰেল হ'ব। মানে এইবিলাক অঞ্চল বেলেগ এটা পৰিৱেশলৈ ৰূপান্তৰিত, বেলেগ এটা ইক'চিষ্টেমত লৈ কনভাৰ্ট হ'ব। এই গাঁৱলীয়া পৰিৱেশতো চাগে নাথাকে। চাই লওক এইটো ৰাস্তাটো এনেকৈ পাৰ ক্ৰছ হৈ গৈছে, ৰাস্তাটো এনেকৈ গুচি গৈছে। গতিকে চাই লওক, এইফালে পোষ্টপট্টি আছে, ইয়াতে সুউচ্চ কিবা লগাই দিছে, আৰু এটা ৰাতি লাইট চাইট লগাই এটা ধুনীয়া এটা পোষ্ট মানে পুতিছে ইয়াতে পোষ্টপট্টি। ঠিক আছে, আপোনালোকে এইখিনি দেখুৱালোঁ বাৰু। মান্দাকাটা অঞ্চলৰ যি ডেভেলপমেণ্টৰ কাম চলি আছে, চৰকাৰে যি হাতত লৈছে পদক্ষেপ, এইবিলাক আপোনালোকে মানুহবিলাকৰ ঘৰ চৰ ভাঙি দিছে। এইবিলাক আগতে গাঁও আছিল, কিন্তু মানুহৰ ঘৰ আছিল, নামঘৰ আছিল, ভাঙি দিছে। ইয়াত নামঘৰটো হ'ব, নামঘৰটো ইয়াত হ'ব, এইখিনি জেগাত হ'ব, এইখিনি জেগা। ঠিক আছে, ধন্যবাদ।